বা অ' বা তোক মানে কথা এটা ক'বলগীয়া আছিল। কি কথা অ' কচোন। এই আমাৰ গাঁৱৰ যে হৰেণ খুৰাৰ পুতেক দীপ। অঁ চিনি পাওঁ। এই দোকানলৈ বস্তু নিবলৈ সি প্ৰায়ে আহি থাকে। কি হ'লনো তাতে? মই মানে তাক ভাল পাওঁ আৰু তই চিন্তা নকৰিবি। তই যদি না কৱ মই তাক না কৈ দিম। চা ভণ্টি, মইতো এতিয়া সৰু ছোৱালী নহয়। সৰুৰ পৰাই এই দোকানখন দি মানুহৰ মন ভালদৰে বুজি পোৱা হ'লোঁ। আৰু তই যে তাক ভাল পাৱ মই আগৰ পৰাই গম পাওঁ, কিন্তু এইটো কথা মই তোৰ মুখেৰে শুনিবলৈ বাট চাই আছিলোঁ। কিন্তু এটা কথা চাবি ভণ্টি, আমিবোৰ সৰু মানুহ আৰু তাহাঁতি বহুত ডাঙৰ মানুহ। গতিকে কিবা এটা সিদ্ধান্ত লোৱাৰ আগত ভালদৰে চালি জাৰি চাবি, যাতে পাছত একো অসুবিধা নহয়। বাকী সিহঁতৰ ঘৰৰ মানুহে যদি এইটো কথাত একো আপত্তি নকৰে তেনেহ'লে মোৰ ক'ব লগা একো নাই, কাৰণ তোৰ পচন্দত মই কেতিয়াও মাত নেমাতোঁ।